নমস্কাৰ, মই মিণ্টু শইকীয়া। আজি এই ভিডিঅ'টিত আমি ক্লাছ 6ৰ লেচন নম্বৰ 1 দ্য ৰেইনবো নামৰ কবিতাটো আলোচনা কৰিম, যিটো কবি হৈছে খ্ৰীষ্টিনা জৰ্জিনা ৰছেটি। গতিকে দ্য ৰেইনবো কবিতাটোৰ কবি হৈছে খ্ৰীষ্টিনা জৰ্জিনা ৰছেটি। এতিয়া আমি কবিতাটো পঢ়িবলৈ যোৱাৰ আগতে মই কিছু কথা তোমালোকক কৈ ল'ব বিচাৰিছোঁ যে এই কবিতাটোত কবিয়ে যিখিনি আমাৰ পৃথিৱীত যিমানখিনি বস্তু আছে, এই বস্তুখিনিৰ সৃষ্টিৰ ক্ষেত্ৰত দুটা উৎস আছে। সৃষ্টি দুটা উৎসৰ দ্বাৰা হয়। এটা হৈছে তোমাৰ মানুহৰ দ্বাৰা সৃষ্টি, যিটোক মানৱ সৃষ্ট বুলি কওঁ, মানৱ সৃষ্ট হয়নে? আৰু আনটো হৈছে প্ৰাকৃতিক, যিটো প্ৰকৃতিয়ে নিজে নিজে ভাবা আমি ভগৱানৰ দ্বাৰা সৃষ্ট বুলি কওঁ। এটা হৈছে মানুহৰ দ্বাৰা সৃষ্ট আৰু আনটো ভগৱানৰ দ্বাৰা সৃষ্ট বা প্ৰাকৃতিক সৃষ্ট। ঠিক আছে। এতিয়া এই মানৱ সৃষ্ট যিখিনি বস্তু আৰু যিখিনি প্ৰাকৃতিকভাৱে সৃষ্ট বস্তু, এই বস্তুখিনিৰ সৌন্দৰ্যতাটো বৰ্ণনা কৰিবলৈ গৈছে এই কবিতাটোত। কাৰ সৌন্দৰ্যতাটো বেছি, কাৰ সৌন্দৰ্যতাটো শেষ হৈ যায় বা কাৰ সৌন্দৰ্যতাটো শেষ হৈ নাযায়, তেনেকুৱা ধৰণৰ কথাখিনি কবিতাটোৰ জৰিয়তে দাঙি ধৰিছে। এতিয়া তোমালোকে মানৱ সৃষ্ট আৰু প্ৰাকৃতিকভাৱে সৃষ্ট বা ভগৱানৰ দ্বাৰা সৃষ্ট বুলি ক'লে কি বুজাইছে, তুমি যদি বুজি নাপাওঁ মই কৈ দিছোঁ শুনা। যে এতিয়া মানৱ সৃষ্ট, যেনে আমি যদি কওঁ ঘৰটো, আমি ঘৰটো কোনে বনায়? ভগৱানে বনাই দিছে নেকি? নাই দিয়া নহয়তো, এইটো মানুহে বনাইছে হয়নে? চকীখন কোনে বনাইছে? আমি নিজে বনাইছোঁ। গতিকে এইটো মানুহৰ দ্বাৰা সৃষ্ট হয়, এইটো ভগৱানে সৃষ্টি কৰি দিয়া নহয়। নেক্সট যদি আমি চাওঁ এতিয়া আকাশখন, এই আকাশখন এতিয়া কোনে সৃষ্টি কৰা? মানুহে সৃষ্টি কৰা নেকি? নহয়, এখন ভগৱানে সৃষ্টি কৰা। গতিকে কথাটো বুজি পালা এতিয়া, মানৱ সৃষ্ট আৰু প্ৰাকৃতিক সৃষ্ট বা ভগৱানৰ দ্বাৰা সৃষ্ট। এতিয়া প্ৰাকৃতিক সৃষ্ট আৰু মানৱ সৃষ্ট এই দুটাৰ মাজত তুলনা কৰি কবিতাটোত কি কৈছে আমি চাওঁ। এতিয়া ওপৰত কি লিখিছে প্ৰথম চাই লওঁ কবিতাটো যোৱাৰ আগত। ৱৰ্ক ইন পেয়াৰ্ছ এণ্ড মেক এ লিষ্ট অফ 3 গিফ্টছ অফ নেচাৰ ডেট ইউ ন' এবাউট। বন্ধুবৰ্গৰ লগত আলোচনা কৰিব কৈছে প্ৰকৃতিয়ে আমাক দিয়া 3টা উপহাৰৰ বিষয়ে লিখিবলৈ কৈছে, যিকেইটা তুমি জানা। সেইটো 1, 2, 3 দি দিছে। 1, 2, 3 3টা লিখিবলৈ কৈছে। তাৰপিছত কি কৈছে চোৱা, নাও ৰিড দ্য পয়েম বিল' এণ্ড ফাইণ্ড আউট ইফ ইয়ৰ ৱৰ্ডছ মেট দ'জ ইন দ্য পয়েম। এতিয়া তুমি যি 3টা লিখিলা, এই কবিতাটো পঢ়িবলৈ কৈছে, এই 3টা লিখাৰ কোনোবা এটা ইয়াত সোমাইছে নেকি তেনেকে বুলি সুধিছে। এতিয়া আমি কবিতাটোলৈ আহিছোঁ। দ্য ৰেইনবো মানে হৈছে কি বুলি কয়, ৰামধেনু হয়নে? এইয়া ৰামধেনু দেখিছানে? গতিকে ৰেইনবো মানে হৈছে ৰামধেনু। এতিয়া কি কৈছে চাওঁ, boats sail on the rivers and ships sail on the seas, but clouds that sail across the sky are prettier far than this. ইয়াত কৈছে যে boat মানে কি? নাও হয়নে? নাও sails on the rivers, নাওখন ক'ত চলায়? নদীত চলায় হয়নে? গতিকে এইটো আছে যে নাওবোৰ নদীত চলোৱা হয়। and ships sail on the seas, আৰু যিবিলাক জাহাজ হয়, জাহাজবোৰ সাগৰত চলোৱা হয়। চিজ মানে হৈছে সাগৰ আৰু চিপছ মানে জাহাজবোৰ। গতিকে আমি পালোঁ কি বুলি, নাওবোৰ নদীত চলোৱা হয় আৰু জাহাজবোৰ সাগৰত চলোৱা হয়। But clouds that sail across the sky are prettier far than this. কিন্তু যিবোৰ ক্লাউডছ হয়, ক্লাউডছ মানে কি? ডাৱৰবিলাকে ক'ত থাকে বুলি কৈছে? ক'ত চলি ফুৰে? আকাশত চলি ফুৰে। But clouds that sail across the sky, গোটেই আকাশখনতে ক্লাউডছবোৰ ঘূৰি ফুৰে হয়নে? are prettier far than this, আৰু এই ক্লাউডছটোৰ কথা হৈছে, ক্লাউডছখিনি তোমাৰ বহুত বেছি ধুনীয়া হয়। কাতকৈ ধুনীয়া হয়? বোট আৰু চিপছতকৈ। এইটো মই প্ৰথম কৈছিলোঁ। এতিয়া চোৱা, বোটখন হৈছে তোমাৰ মানৱ সৃষ্ট, নাওখন মানুহে সাজি লৈ উলিয়াইছে, গতিকে মানৱ সৃষ্ট। আৰু চিপছখন, জাহাজখনো মানুহৰ দ্বাৰা সৃষ্ট, এইটো কোনো নিজে নিজে হোৱা নাই, প্ৰাকৃতিক সৃষ্ট নহয়, ভগৱানে সৃষ্টি কৰা নাই হয়নে? গতিকে এইটো হৈছে মানৱ সৃষ্ট। এই দুইটা ধুনীয়া বস্তু, ঠিক আছে। কিন্তু ক্লাউডছটো যি হয়, ডাৱৰটো এইটো কোনো মানুহে সৃষ্টি কৰা নহয়, এইটো ভগৱানৰ দ্বাৰা সৃষ্টি। আৰু এই ক্লাউডছটো কিন্তু ইহঁততকৈ বেছি ধুনীয়া বুলি কৈছে। ইহঁতো ধুনীয়া, কিন্তু ইহঁততকৈ বেছি ধুনীয়া। গতিকে ইয়াত যিটো প্ৰাকৃতিক সৃষ্ট হয় বা যিটো ভগৱানৰ দ্বাৰা সৃষ্টি হৈছে, সেই বস্তুটো মানৱ সৃষ্ট সম্পদতকৈ বেছি ধুনীয়া, ঠিক আছে। তাৰপিছত কি আছে, দেয়াৰ আৰ ব্ৰিজেছ অন দ্য ৰিভাৰ্ছ এজ প্ৰিটি এজ ইউ প্লিজ। ইয়াত কৈছে দেয়াৰ আৰ ব্ৰিজেছ অন দ্য ৰিভাৰ্ছ, যিবোৰ নদী হয়, নদীবোৰৰ ওপৰত কি আছে? দলংবোৰ আছে। নদীবোৰৰ ওপৰত দলংবোৰ আছে। ব্ৰিজ মানে দলং, ৰিভাৰ্ছ মানে নদী। গতিকে নদীবোৰৰ ওপৰত দলংবোৰ আছে।
তুমি বিচাৰা সিমানেই তোমাক কি দিয়ে আনন্দ দিয়ে সেই দলংবোৰে বা নদীবোৰে যিটো প্ৰাকৃতিক যেতিয়া কবি হয় কবিবিলাকতে কি হয় যিটো প্ৰাকৃতিক পৰিৱেশ হয় তেওঁলোক খুব ভাল পায় প্ৰাকৃতিক বস্তুবিলাক নেচাৰ লভাৰ বুলি ক'ব ঠিক আছে গতিকে যিবোৰ নদী হয় আৰু যিবোৰ দলং হয় এইবিলাকে আমাক কি কৰে খুব আনন্দিত কৰে as pretty as you please but the boat that bridges heaven and overtops the trees and builds a road from earth to sky is prettier far than this ইয়াত কৈছে কিন্তু যিটো বৌ হয় বৌ মানে ধনু এতিয়া ধনু বুলি ক'ম নাই ইয়াত এই ৰামধেনুখনৰ কথা কৈছে ৰামধেনু that bridges heaven যিখন দলঙৰ হেভেন হয় স্বৰ্গ হয় তাৰমানে দলঙতকৈ যে বহুত ধুনীয়া দলঙৰ লগত যে কম্পেয়াৰ কৰিলে যে হেভেনৰ লগত ক'ব পাৰি আমি দলং আৰু যদি হেৰিখনৰ কথা কওঁ ৰেইনব'ৰ কথা কওঁ তেতিয়া ৰেইনব'খন কি বুলি ক'ব পাৰি হেভেন বুলি ক'ব পাৰি স্বৰ্গ বুলি কৈছে তাৰমানে ইয়াৰ সৌন্দৰ্যতাটো কাৰণে কৈছে এতিয়া চোৱা ইয়াত এই দলংখন আৰু ৰেইনব'ৰ তুলনা কিয় কৰিলে তুমি এই দলংখন চোৱা এই দলংখন দেখিছানে কেনেকুৱা ধৰণৰ শ্বেপটো আছে ইয়াৰ আকাৰটো দেখিছা আৰু ঠিক একেদৰে চোৱাচোন ৰেইনব'টো একেই ছেম শ্বেপ হয়নে গতিকে সেইটো কাৰণে তুলনা কৰিলে কি বুলি কৈছে যে বাট দ্য boat that bridges heaven and overtops the trees যিটো গছৰ ওপৰত থাকে and builds a road from earth to sky আৰু যিটোৱে কি হয় পৃথিৱীৰ পৰা আকাশলৈকে এটা ৰাস্তা বনাই আছে বা তৈয়াৰ কৰিছে এইটো বস্তুটো তাৰমানে কিয় এইটো একেবাৰে আমি যদি চাওঁ ৰেইনব'টো একদম তলৰ পৰা একেবাৰে ওপৰলৈ যোৱাৰ কথা লাগে গতিকে সেইটো কাৰণে এই কথাষাৰ কৈছে দেই তাৰপিছত কি বুলি কৈছে ইজ প্ৰিটিয়াৰ ফাৰ দেন দিছ আৰু যি দলঙৰ কথা কৈছিলে প্ৰথম দলঙৰ কথা হৈছে নদীয়ে কথা হৈছিলে আমাক খুব আনন্দ দিয়ে বুলি কিন্তু তাতোতকৈ বেছি গুণে আমাক আনন্দ দিয়ে কিহে বুলি কৈছে এই ৰেইনব'য়ে ৰামধেনুৱে আমাক বেছি আনন্দিত কৰি দিয়ে তো ইয়াৰ মুঠতে কবিতাটোত যিবোৰ প্ৰাকৃতিক সৃষ্ট হয় বা যিখিনি মানুহৰ দ্বাৰা ভগৱানৰ দ্বাৰা সৃষ্ট সেই বস্তুখিনিৰ যিটো সৌন্দৰ্যতা সেই সৌন্দৰ্যতাটো মানৱ সৃষ্ট যিবোৰ